তো গুড মৰ্ণিং গাইজ, উঠি কিনে মই আহি গ'লোঁ আৰু গাইজ এইটো এটা মোৰ 3 নম্বৰ ব্লগ হয়। আপোনালোকেতো প্ৰায় চবে যদি ভিডিঅ' চাই আছে দিও আছে আৰু গাইজ আমি তিনিও প্ৰায় উৰুকাৰ দিনৰ পৰাই আমি একা লাগি আছোঁ। ইয়াৰ বোলে কিবা ষ্টেচনত কাম আছে, আহক বাৰ সাগৰৰ বেগা বেছি কালি বাইতো দেখা পাই আছিল গাইজ, কি প্ৰেমিকে গাইজ এই কোনটো কাণত থাকোৱে আৰু আপিল ল'ব বেছি এইটো বোলে বেলেগ। তো গাইজ বঢ়িয়াকৈ এতিয়া নাহি গ'লোঁ। এতিয়া মানে গাইজ ভাবিলোঁ বগৰী খাওঁ, বগৰী গুটি। তো এফালে ইয়াতে আছে, চব আছে আৰু এখানে এটা হাই দি দিয়া প্ৰকাশ ঠিক লাগি ক'বা গাইজ। আমি এতিয়া অফৰোডিং কৰি কৰি বগৰী খাব যাই আছোঁ। ৰাস্তা থাকে গাইজ, কি ৰাস্তা মংগল নদীৰ মাজে মাজে জংঘলৰ মাজে মাজে বগৰী আছে। এই গাইজ বগৰী বিচৰি বিচৰি মস্ত হাবিত সোমাই আহিলোঁ। এতিয়া আমি বগৰী বিচাৰিছোঁ। বগৰীৰ গাছ আছে বহুত, কিন্তু কি হ'ব বগৰী নাই। যেন বাৰু চাই লওঁ ক'ত কেনেকৈ কি পাওঁ। নেক্সট মই দেখাই আছোঁ বঢ়িয়াকৈ। তো গাইছ ইয়াতে বোলে কিবা ৰাছিয়ান বগৰী আছে। এতিয়া আমি ৰাছিয়ান বগৰী বিচাৰি আহিছোঁ। ৰাছিয়ান বগৰী খাম। ঐ ক'তে ৰাছিয়ান বগৰী, ঐ ৰাছিয়ান বগৰী কৈ ৰাছিয়ান বগৰী দি এটা চাক চাও অৰি গেছি কথা গাইছ। তো গাইছ বঢ়িয়াকৈ আমি বগৰী বগৰী পাৰি ল'লোঁ। এতিয়া আমি বঢ়িয়াকৈ এটা জেগাত ৰখিম, ৰখি কিনে খাম। আৰু গাইছ এৰে অলপ ভিউটো চাক, বগা মাটিৰ দৰে ভাইব পাব। ইয়াতে ইমান কাষতে আছে, পিকনিক চিকনিক খাব পৰা বঢ়িয়া জেগা আছে। তো আহিব আৰু আজি চাই লওক মোৰ ভিডিঅ'ত। তোক চাক গাইছ, চাক ষ্টান মাৰি আছে। বগৰী চগৰী খাই বঢ়িয়া গা চা ধুম, চব দেখাই আছোঁ আৰু। তো গাইছ আহি পালোঁ নদীৰ পাৰত। নদীৰ ভিডিঅ' চাক একবাৰ চাক গাইছ, পানী গাটো ধুম অলপ পিছত বঢ়িয়াকৈ। ইয়াতে ফটো উঠি আছে, এনেকৈ গা চা ধুবা ৰেডি হৈছে আৰু গাইছ কৈছিলোঁ যে ৰাছিয়ান বগৰী, বগৰীটো মানে এতিয়া সেউজীয়া আৰু এতিয়া মোকে বঢ়িয়া ৰঙা থাক গাইছ থাক। ৰাছিয়ান বগৰী একদম এতিয়া প'জ দি আছে ফটো এতিয়া। বগৰী খাই আছোঁ, গা ধুই আছে। দে দে দিব আৰু আমাৰ সাগৰে জাপাব বোলে। দে দে জাপ দে দে সাইড সাইড দে দে আপুৱে তাকে গাইছা ফুটকি চাবে গাইছে তোৰ। এবাৰ বেক মারবো বলে, বেক মারবি না বেলেগ মারবো তেলেন তাছে চলি তোর কিছু। এই চাবে গাইছ চাবে দেখছে থাক আৰু এটা বস্তু চাক গাইছ দেখছে না। তো গাইছ বঢ়িয়াকৈ গা চা ধুই আহিলোঁ। এতিয়া ডাইৰেক্ট ভাত চাত খাওঁ, ভাত চাত খাই কিনে সাগৰৰ লগত ৰঙিয়াত যাম। সি মোক ফোন মাৰি কৈছে কি ৰঙিয়াত যাম। এতিয়া ভাত চাত খাই কিনে সি বোলে জিমত যাব, তো মোকো লগ ধৰিছে। এনে একবাৰ যাম আৰু গাইছ, যাই কিনে দেখাম আৰু গাইছ আৰু এটা এইফালে মোৰ লগত ই আছে, ই বোলে আগত চৰ আনিব। এই
বাপ্পা ঐ দে পাৰিবি দে তই তো গাইছ এতিয়া মই বঢ়িয়া ঘৰত যাই লওঁ তো চাই থাকোঁ সাগৰ আছে ই আহিছে ওলাই কিনে তো গাইছ বঢ়িয়াকৈ ভাত চাত খাই ওলাই ল'লোঁ এতিয়া মইতো কৈছিলোঁ অলপ আগত যাম বুলি আৰু আপোনাৰ লগৰ আছে তাতে এতিয়া আমাৰ মানে চুলি তুলিয়ে কাটো এতিয়া আমি দোকান যাই আছোঁ খাই পিছফালে সাগৰ আছে চাই লওঁ আৰু তো গাইছ আহি পালোঁ ৰঙিয়া এতিয়া আমি যাই আছোঁ হেৰি জিমত গাইছ অলপ জিম টিম মাৰোঁতে আৰু বডি চডি বনাওঁ এতিয়া এইফালে আছে আমাৰ ৰঙিয়া ক্লক টাৱাৰ টাইমটো চাই লওক আৰু এতিয়া ডাইৰেক্ট জিমকলৈকে যাই লওঁ যাই কিনে দেখাওঁ আৰু তো আহি পালোঁ গাইছ ডাইৰেক্ট জিম আহি কিনে এইখন আছে আৰু এইগিলাখন মাৰিব লাগিব ই কি মাৰিছে এইটো চাবই গাইছ আৰু একবাৰ মই দি বাহিৰৰ ভিউটো দেখাই দিওঁ বাৰু ভিউটো একবাৰ চা bisa guys tisu আছে এশ 10 কেজিৰ দাঙিব লাগি চাওঁ বাৰু তো গাইছ মই এইগিলা মাৰি আছোঁ আৰু চব বস্তুৰে অলপ চব ট্ৰাই কৰি আছোঁ এইটো মই গাইছ ইয়াৰ তো গাইছ জিম চিম মাৰি আহিলোঁ এতিয়া ঘৰত যাই আছোঁ আমি দিওঁ আৰু মানে কি হ'ল গাইছ মই মানে সদায় নাহোঁ গাইছ জিম চিম মাৰি মানে ই আহে ই সদায় আহে মানে ই মোক অলপ ধৰিলে আৰু যে এনেই আছা যিহেতু জিম অলপ মোৰ লগতে জিম মাৰি আহোঁ এনে থাকি তেনেকৈ আহিলোঁ আৰু গাইছ আৰু জিমৰ অলপ কিবা কিবি দেখালোঁ আপোনালোককো তেনেকৈ তো গাইছ ভিডিঅ'টো বেছি দীঘল নকৰোঁ তো আজি ভিডিঅ'টো ইমানেই আছিল তো ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ নকৰিব